নমস্কাৰ বন্ধুসকল সকলোলৈ গুড মৰ্নিং বন্ধুসকল মই এতিয়া পৰিৱেশটো দেখুৱাবলৈ এটা ড্ৰোন সেট কৰি দেখাম লোকে অগ্নি পূজা কৰে নে বন্ধুসকল আজি আমি দিনত ভাত নাখাওঁ নমস্কাৰ বন্ধুসকল সকলোলৈ গুড মৰ্নিং ভগৱানক চিন্তি উৰুকাৰ নিশাটো ইয়াতে কটাল এতিয়া 5টা বাজিছে নিয়ম নীতিৰ মাজেৰে আমি মেজিটো জ্বলাই দিছো এই পবিত্ৰ জুইৰ তাপত আমাৰ জীৱনৰ সকলো ঋণাত্মক শক্তিৰ নাশ হ'ব বন্ধুসকল মই এতিয়া পৰিৱেশটো দেখুৱাবলৈ এটা ড্ৰোন সেট কৰি দেখাম কেনেকুৱা পালে মোক কমেন্টত জনাবচোন ওম অগ্নি দেৱায় স্বাহা বন্ধুসকল অগ্নি পূজা কৰি আছো অগ্নি দেৱতাক প্ৰথমে পিঠাপনা আৰু ফল-মূল আগবঢ়োৱাৰ পিছতহে আমি খাওঁ আপোনালোকে অগ্নি পূজা কৰে নে অগ্নি দেৱতাৰ পূজা কিয় কৰা হয় বন্ধুসকল কোনোবাই জানে যদি কমেন্ট কৰিবচোন যি জানে তাকেই লিখিব বন্ধুসকল গোটেই ৰাতিটো টোপনি ক্ষতি হৈছে বহুত ভাগৰ লাগিছে বুঢ়া হলো বন্ধুসকল আজি আমি দিনত ভাত নাখাওঁ আজি জলপান লুচি ভাজি খাওঁ ৰাতিলৈ মাছ বা মাংস কিবা এটা আনিব লাগিব বন্ধুসকল বিহু দিনৰ ভ্লগটো কেনেকুৱা পালে মোক কমেন্টত জনাওক ভিডিঅ'টো লাইক কৰি দিব আজিলৈ বাই বাই অনুগ্ৰহ কৰি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰক